কিছুমান মানুহ আছে ভাল তিৰি পাই কেনে নিজৰ মা দেউতাক পাহৰি যায়। ভাল তিৰি যেতিয়া অলপমান হেণ্ডচাম কিউট তিৰি পাব না, তেতিয়া মা দেউতাৰ কথা পাহৰি যায়। আৰে ভাই এটা কথা চিন্তা কৰ, সৰুৰ পৰাই তোৰ মা দেউতা তোক ইমান কষ্ট কৰি লালন পালন কৰি কেনে তোক আজি ডাঙৰ কৰছে, অলপমান হাত ভৰি তোৰ বল হোৱাৰ কাৰণে আজি তই ভাল তিৰি পাই কেনে নিজৰ মা দেউতাক পাহৰি যা। আৰে ভাই এইবিলাক সব ভুল, কাৰণ তই যোনটো পথত বৰ্তমান যাই আছা, যোনটো লাইনত তই চলি আছা, এইটো লাইনত যদি যাওঁ তেতিয়াহ'লে নেক্সট টাইমত তোক বহুত আফচোচ কৰিব লাগিব। কাৰণ আজি তোৰ মা দেউতা আছে কাৰণত, তই ভাবি আছা যে কি আৰু দুনিয়া এনেকা, কিন্তু যাৰ মা দেউতা নাই সিহে একমাত্ৰ বুজি পায় কিমান কষ্ট দুনিয়া মানে কি। আজি তই বিপদত পৰ, তোৰ মা দেউতা ছাড়া কোনোৱে নাযাব। আজি তই ক'ৰবাত যাই কিনে চুৰ ডাকাতি কৰ, তোক যেতিয়া ৰাইজে কোবাব তেতিয়া কাই যাব? তোৰ তিৰিয়ে নাযায়, তোৰ মা দেউতা যাব। আজি তই ভাল তিৰি পাই কেনে তোৰ মা দেউতাক পাহৰি যাই আছা তোৰ, কিন্তু ভাই নেক্সট টাইমত এনেকুৱা টাইম নকৰিবি। কাৰণ আজি তোৰ মা দেউতা আছে কাৰণত তই দুনিয়াখনৰ কাহিনী পৰিস্থিতি কি বুজি নোপোৱা। যাৰ মা দেউতা নাই সিহে বুজি পাই আছে দুনিয়াখনত কিমান জ্বালা। যাৰ মা দেউতা নাই ভাই, একবাৰ মা দেউতাৰ কথা ভাব। মা দেউতা মানে কি? মা দেউতা মানে আল্লাহ ভগৱান। মা দেউতা মানে আল্লাহ ভগৱানৰ দৰে ভাই। একবাৰ ভাব মা দেউতাৰ কথা। মা দেউতাক কেতিয়াও আঘাত নিদিবি, কষ্ট নিদিবি। কাৰণ তোৰ আম্মাই তোক 10 মাহ 10 দিন পেটত ৰাখি কেনে 10 মাহ 10 দিন পেটত ৰাখছে, কিমান জ্বালা কিমান কষ্ট সহ্য কৰি কেনে আজি তই সেই মাক তই পাহৰি যোৱা, সেই মাৰ লগত তই ধেমালি কৰা। আৰে ভাই তোৰ মাৰ লগত যিমানে ৰাগ কৰ, যিমানে হেৰি কৰ, তথাপি সহ্য কৰি লয়। কিন্তু বেলেগ মানুহৰ আগত যাই কেনে অলপমান ৰাগি দেখাবিচোন, অলপমান খং কৰবিচোন, পিঠি ফালি দিব। কিন্তু তোৰ মা কাৰণত সহ্য কৰে, কাৰণ মা কাৰণত সহ্য কৰে ৰে ভাই। কাৰণ সেইটো মা যে মাৰ দৰে মানুহ কত নাপাবি ভাই, মাৰ দৰে মানুহ কত নাপাবি। জীৱনটোত ভাই বহুত বন্ধু পালো, কোনো এটা আজি তই বিপদত পৰ, কোনো এটা বন্ধুৱে তোৰ আগত আহি কেনে 1 টাকা দি কেনে সহায় নকৰব, কেৱল তোৰ মা দেউতা ছাড়া। তই এটা কথাই ভাব ভাই, মা দেউতাৰ সমান মানুহ পৃথিৱীত কতো নাই, বুজিছা না নাই? আমাৰ জান্নাত ক'ত? আমাৰ জান্নাত মা দেউতাৰ ভৰিৰ নিচত আমাৰ জান্নাত। সেইকাৰণে ভাই একবাৰ মা দেউতাৰ কথা ভাব, একবাৰ ভাব। তো গাইজ, যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক। আৰু যাই ভাই মা দেউতাৰ লগত বেয়া ব্যৱহাৰ, বেয়া হেৰি কৰা, তেতিয়াহ'লে ভাই অনুৰোধ ভাই, মা দেউতাক নেক্সট টাইম সেই কাম নকৰিবি। কাৰণ মা দেউতা ছাড়া কোনোই নাই এই পৃথিৱীখনত। যিমানে বন্ধু পাবি, যিমানে পাও চেট বতুৱা পাবি, এইবিলাক সব ফেক। আজি তই বিয়া পাতছা, নতুন বিয়া পাতি কেনে তিৰিৰ কথা শুনি কেনে তিৰিয়ে তোক কব যে আমি বেলেগ হৈ খাওঁ, এনেকে কব। কিন্তু তই তেতিয়া কবা লাগব, তোৰ যদি বেলেগ হৈ খোৱাৰ ইচ্ছা তেতিয়াহ'লে তই ঘৰত যাই কেনে বেলেগ হৈ খাবি, মোৰ লগত তোক সংসাৰ কৰিব নালাগে, তই ডাইৰেক্ট কবা লাগব। আৰু যদি কিছুমান মানুহ আছে সেনেকে নকয়, ডাইৰেক্ট কব মানে মা দেউতাক পাহৰি যায় কেনে মানে সি মানে তিৰিৰ লগত বেলেগ হৈ খায়। তোক যে তোৰ মা দেউতা সৰুৰ পৰা ডাঙৰ কৰছে, এইটো কথা তোৰ মাথাত নাই নেকি? তোক যে তোৰ মা দেউতা সৰুৰ পৰা ডাঙৰ কৰছে, কিমান কষ্ট কৰি কিমান জ্বালা সহ্য কৰি ডাঙৰ কৰছে, আজি তোৰ মা দেউতাক পাহৰি যায় কেনে তই ভাল তিৰি পাই কেনে তোৰ কাৰণত তোৰ মানে মা দেউতাক পাহৰি যায় কেনে বেলেগ হৈ খাই আছে। কিন্তু ভাই নেক্সট টাইম এই কাম নকৰিবি। 2 দিনৰ জীৱন যেতিয়া মৰিবি, তেতিয়া আল্লাহ ভগৱানক মৰাৰ পিছত জবাব দিবা লাগব। এইগিলা সব কবা লাগব যে তই দুনিয়াত মা দেউতাৰ লগত কি কৰছা, তেতিয়া একবাৰ ভাব ভাই, মা দেউতাৰ সমান মানুহ পৃথিৱীত কোনোই নাই ভাই। আই লাভ ইউ মা দেউতা। वो तन्हा कौन है, अल्लाह बादशाह वो कौन है।